লোকদাৰ যোৱা 25 তাৰিখে আমাৰ মাজৰ পৰা চিৰবিদায় মাগিলে। তেখেতৰ আত্মচিৰ শান্তিৰ কাৰণে আজি আমি তামোলপুৰ আঞ্চলিক উচ্চ ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ত তেখেতক শ্ৰদ্ধাঞ্জলি নিবেদিব বিচাৰিছোঁ। সেয়েহে এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত প্ৰথম বন্তি গছি আমাৰ তামোলপুৰ আঞ্চলিক উচ্চ ছাত্ৰ সন্থাৰ সভাপতি মাননীয় ভূমিধৰ দাসদেৱক জ্বলাবলৈ আহ্বান জনাইছোঁ। কি নাম আছিলে ইয়াৰ? গোবর আছে না কি রাখছেন?